নমস্কাৰ ৰায় বন্ধুসকল মই আজি আপোনালোকক অসমীয়া সমাজৰ এটা হেৰাই যোৱা পৰম্পৰা আপোনালোকক দেখাবৰ যত্ন কৰিছোঁ হয়তো আজিৰ নতুন প্ৰজন্মই কোনো চিনি নোপোৱা এটা বিশেষ বস্তু দেখাবৰ যত্ন কৰিছোঁ এয়া চাওক অসমীয়া সমাজৰ ঢেকি যেটো মই আপোনালোকক ঢেকিটো দেখাবৰ যত্ন কৰিছোঁ এই ঢেকিত আমি আগন্তুক অসমৰ জাতীয় উৎসৱ কাতি বিহুৰ যাক আমি কঙালী বিহু বুলিও কওঁ এই কঙালী বিহুৰ বাবে আমি বিহুৰ পিঠা প্ৰস্তুতি কৰি আছো চাউলৰ পৰা কেনেকৈ চাউল খুনি আমি পিঠাগুৰি বনাও সেইটো আপোনালোকক মই দেখাবৰ যত্ন কৰিছোঁ কোন সকলে হয়তো নেজানে আজি আধুনিক টেকনলজিৰ বলত হয়তো বহুতে মিক্সি বা কিবা ইলেক্ট্ৰনিক মেচিনত পিঠাগুৰি খুনিব পাৰে কিন্তু আমাৰ পূৰ্বপুৰুষসকলে যি প্ৰক্ৰিয়াৰ দ্বাৰা পিঠাগুৰি খুনি অসমৰ থলুৱা চাউলৰ দ্বাৰা ঘৰুৱা চাউলৰ দ্বাৰা সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিছিলে পিঠা পনা পিঠাগুৰি সান্দহ সেই পৰম্পৰাটো মই আপোনাক দেখা কৈছোঁ এয়া আপোনালোকক মই পিঠা এটো যে আপুনি পিঠা খুনি আছে কাতি বিহুৰ কাৰণে নহয় জানো কাতি বিহুৰ কাৰণে আৰু সক আপুনি এটো কি চাউলৰ মানে পিঠাগুৰি বৰা আৰু মালপুৰালে গুড়া চাউল কি চাউল খুনিছে আপুনি ইয়াত বৰা আৰু গুৱা এটো আপুনি চাউলটো খুনিবলে কি প্ৰক্ৰিয়া কৰে মানে চাউলটো কেনেকে কি কৰে খুনিব কাৰণে ইয়াই থব লাগে কেতিয়া তিয়াইছে আপুনি কিমান সময় তিয়াব লাগে চাউলটো বৰা চাউলটো 2-3 ঘণ্টা তিয়াব লাগে তাৰ পিছত ইটো আৰু ইটো 1.5 ঘণ্টা তিয়ালে হয় হিটো কি চাউল এটো ভাত খোৱা যেটো গুৱা চাউল বুলি কওঁ বাকি চাউলটো আপুনি খুনি পেলাই এতিয়া এই পিঠাগুৰিটো ইয়াৰ পিছত আপুনি কি বনাব মালপুৰা দুখিয়া পিঠা ডাংচু কি পিঠা বনাব মালপুৰা দুখিয়া পিঠা আৰু তৰা পিঠা আৰু ডেক পিঠা আপোনালোকে এয়া দেখিছে এটো আপোনালোকে পিঠাগুৰিটো উলিয়াই আছে এটো কি বুলি কয় হেতু জোপা পিঠাগুৰিটো উলিয়াই আছে গাতটো কি বুলি কয় খুবলি এটো হল ঢেকিৰ খুবলি মই আপোনালোকক দেখাইছো এটো কিহৰ খুবলি লোহাৰ নে কাঠৰ নে কিহৰ কাঠৰ এটো কাঠৰ এটো বিভিন্ন টান কাঠৰ পৰা খুবলিটো তৈয়াৰ কৰা হয় এয়া চালনীয়ে পিঠাগুৰি চালি আছে আৰু এটো হল ঢেকি থৰা এটো ঢেকি থৰা নকয় জানো এটো ঢেকি থৰা কয় মই আপোনালোকক দেখাইছো চাওক এটো ঢেকি থৰা এটা সময় আমাৰ অসমীয়া মানুহৰ কেতিয়াবা ডন কাজিয়া লাগে ঢেকি থৰাই পিটন দিম বুলিও কয় এইটোৱে যেটো ঢেকি থৰাই খুন্দিয়াম বুলি কয় এইটোৱে ঢেকি থৰা আপোনালোকক দেখুৱাইছো যেটোৰ দ্বাৰা আমাৰ তেজীমলা নাটকত আপোনালোকে সকলোৱে শুনিছিলে ঢেকি থৰাৰ দ্বাৰা তেজীমলাৰ হাত খুনিছিলে সেইটোকো মই আপোনালোকক আজি হয়তো দেখাবৰ যত্ন কৰিছো কোন ছাত্ৰসকলে তেজীমলা শুনিছে এইটো মূল ঢেকিটো শিলিখা কাঠৰ আৰু এইটো কি বুলি কয় এইটো এডালক কয় নে এইটো এই যে পুতি থৈছে এইটো হল কটৰা মই আপোনালোকক দেখাইছো কটৰা আৰু এইডালক কয় আখল খলা এয়া আমাৰ এই বুলবাই পিঠাগুৰি চালি আছে আৰু এই ভন্টিয়া ঢেকি দি আছে আপোনালোকে চাওক এতিয়া ময়ো ঢেকি দিম আপুনি পিঠা খুনিবৰ বাবে মই অলপ ঢেকি দি দিওঁ এইটো চাওক মই ঢেকি দিম তুমি মোবাইলটো ধৰি দিবা এতিয়া আপোনালোকে ভন্টিয়ে মোবাইলটো ধৰিব মই ঢেকি দিম আপোনালোকে কাতি বিহুৰ বাবে আমি পিঠা প্ৰস্তুত কৰি আছো আপোনালোকে চাই থাকিব এয়া বুলবাই পিঠাগুৰি চালি আছে এয়া মই ঢেকি দি আছো আপোনালোকে চাব এয়া মই অসমীয়া সমাজৰ ঢেকি পিঠা খুনা পৰম্পৰাটো দেখুৱাই দিছো আমি এই ঢেকিৰ দ্বাৰা ঢেকি যদি দিয়ে আপোনাৰ সাধাৰণতে স্বাস্থ্যৰ কাৰণে বহুত ভাল এতিয়া আপোনালোকে ঢেকিত পিঠা খুনিবলৈ যত্ন কৰক ঢেকিত পিঠা খুনিলে আপোনালোকে বেলেগ ব্যায়াম নকৰিলেও হয় গতিকে আপোনালোকে ঘৰৰ বাবে বিহুৰ বাবে আমাৰ যিটো অসমীয়া সংস্কৃতি কাতি বিহুৰ যিটো পৰম্পৰা কাতি বিহু আমি আটাইতকৈ ডাঙৰ বিহু বুলি কওঁ এই কাতি বিহুত আপোনালোকে কাতি বিহুৰ বাবে পিঠা পনা বনাওক আমিও পিঠা পনা খালে এই থলুৱা আপোনালোকে যদি পিঠা পনা খাদ্য সম্ভাৱো খাই থাকে বা ঢেকি দিয়া কাম কৰি থাকে স্বাস্থ্যৰ লগতে আপোনাৰ শৰীৰৰ কাৰণেও বহুত উপকাৰ আপোনালোকে বজাৰৰ পৰা ফাষ্ট ফুডৰ পৰিৱৰ্তে থলুৱা খাদ্য সম্ভাৰ খাবৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছো গোটেই ঢেকি থৰা আখল খলা গোটেই বস্তুখিনি দেখাইছো চাওক মই ভৱিষ্যতলৈও মই আপোনালোকক এনেদৰে আৰু বিভিন্ন ধৰণৰ ভিডিঅ' দেখাবৰ বাবে যত্ন কৰিম
অসমীয়া সংস্কৃতিৰ লগত জড়িত। আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰি মোৰ আজি এই কাতি বিহুৰ শুভেচ্ছা জনাই আপোনালোকৰ পৰা মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।